নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু টেকনোহাব। আজি মই আপোনালোকক জনাম জিঅ' DTHৰ বিষয়ে। বন্ধুসকল, জিঅ' ফোনৰ পাছত জিঅ' এইবাৰ লঞ্চ কৰিলে জিঅ' DTH। এই বছৰ আগষ্ট মাহত হোৱা এখন জিঅ'ৰ জেনেৰেল মিটিঙত এই কথা জিঅ'ৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে জানিবলৈ দিয়ে। বন্ধুসকল, জিঅ' চিমৰ দৰেই জিঅ' DTHও লৈ আহিছে জিঅ' ৱেলকাম অফাৰ। এই অফাৰ দ্বাৰা জিঅ'ৰ সকলো গ্ৰাহকে লাভ কৰিব আনলিমিটেড HD প্লাছ 4K চেনেল সম্পূৰ্ণ বিনামূল্যে। এই অফাৰ দ্বাৰা প্ৰথম 3 মাহৰ বাবে সকলো HD চেনেল সকলো ইউজাৰে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত কিছুমান জিঅ'ৰ নতুন পেকেজৰ বিষয়ে জানিবলৈ পাইছে। এইখিনি আচলতে সম্ভাৱ্য পেকেজ, এইখিনি ফাইনেলাইজ হোৱা নাই কিয়নো জিঅ'ৰ ফালৰ পৰা কোনো এখন আপডেট অহা নাই। এইখিনিতে আপোনালোকক জনাই থওঁ যে জিঅ' DTHৰ কাৰণে প্ৰায় 1.5 কোটিতকৈ অধিক লোকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিলে। আৰু যদি আপোনালোকে নিজৰ ঘৰত জিঅ' DTH লগাব বিচাৰে তেনেহ'লে www.jio.com গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, অথবা আপোনালোকৰ মোবাইলত ইনষ্টল থকা মাই জিঅ' এপ্লিকেশ্যনত গৈ আপোনালোকে জিঅ' DTHৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। বন্ধুসকল, সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল জিঅ' DTH কমাৰ্চিয়েলি এভেইলেবল হ'ব এই বছৰৰে ছেপ্টেম্বৰ মাহৰ পৰা। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু নতুন টেকন'লজি ৰিলেটেড আপডেট পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।